বাবা সেই কেদারনাথ যাও নাই বাপরে বাপ টাকান চাকান লো হে গাইজ স্বাগতম তোমাৰ নিউ ব্লগ অন্য এটা ভিডিঅ' সকলোকে স্বাগতম কৰিলোঁ মোৰ ইউটিউব চেনেললৈ আৰু গাইজ আজিৰ ভিডিঅ'টো হ'ব হাজোত থকা কেদাৰ মন্দিৰ মই আগতে গৈছোঁ বাৰু তো সেনেকৈ ভিডিঅ' বনাইছিলোঁ তো আজি গৈ আছোঁ আপোনালোককো দেখাম ময়ো চাম তো তেতিয়াহ'লে বেছি দীঘল নকৰি বলক ভিডিঅ'টো আমি এতিয়া আৰম্ভ কৰোঁ গাইজ ইফালে আমি যাবাক লাগি ৰেডি ফজি ভাইও আহি পালা আৰু ই চুলি তুলি কাটি একদম বঢ়িয়া হৈ আছে গাইজ কলেজত যি সিদিনা ফেচাছ গেল তো সিদিনা চুলি নাকাটলি কওঁ সিদিনাটো চবেই চালা হয় না ফেচাছত চুলি নাকাটো আমি মানে যিগিলা অলপ ধৰ্মীয় জাগা ঠিকিলা আমি চুলি কাটো য'ত অলপ ভাল লাগিব ये बड़ी अच्छी बात है কথাটো কিন্তু ভাল কৈছি গাইজ বঢ়িয়া বঢ়িয়া চেলুট দিছোঁ ভাই চেলুট few minutes later আৰু গাইজ আমাৰ মানে ইয়াৰ পৰাই ট্ৰেকিং ষ্টাৰ্ট হৈছে বহুত ওপৰলৈকে উঠবা আছে আৰু আমাৰ ইক চাওঁ কি লৈছে এটা বাবা সেই কেদাৰনাথ যাওঁ নাই বাপৰে বাপ টাকান চাকান লৈ দে কিবা কবি না সেই কেদাৰনাথ যোৱা আৰু এই কেদাৰনাথ যোৱা একেই গাইজ মানে প্ৰায় তলৰ প্ৰায় 2 কিলোমিটাৰে হয় তো এইখিনি মানে একো কথা নাই আমি যিহেতু কামাখ্যাত খোজ কাঢ়ছোঁ ইমান কিলোমিটাৰ তো এইখিনি পাৰবা লাগিব নেক্সট মানে কেদাৰনাথত তেতিয়াহে যাব পাৰিম গাইজ আৰু মানে ইয়াতে গাইজ মানে বাইক আৰু মাৰুতি এইবিলাক উঠে গাইজ কিন্তু অলপ টেম্পু আৰু বেটাৰীৰ কাৰণে অলপ প্ৰব্লেম হয় সেইকাৰণে আমাৰ টেম্পু আনিছিলোঁ না গাইজ গোটেই যিহেতু আমাৰ গোটেই ফেমিলি আছে সেইকাৰণে মন্দিৰটোত মানে টেম্পুখন নুঠিলা সেইকাৰণে তাক তলতে থৈ আহিলোঁ আৰু গাইজ গাইজ ইয়াৰ পৰা কি ধুনীয়া এটা ভিউ চাই লওক একদম পুৰা এইফালে গছ গছনি আৰু এইফালে পাহাৰৰ মাজত অকল আমি চাইডাই আছোঁ অকল গাইজ আৰু ওপৰলৈকে উঠি যাই আছোঁ ৰ'ব ওপৰলৈকে উঠি আহি আছোঁ এটা কথা কওঁচোন তই ভাই এটা যে বাঘ ছাগল কি কৰবি কয় দাবি গৰম নাই দেখ এই জাপাত দিবে অলপ বেছি খতমত কৰিছে কি খতমত কৰিছে কয় পলো কিবিলাক কল আছে পলা পাতাছি গৰু গাইজ যা এনে দাউছোঁ আমি গাইজ আমি সঁচাকৈ বুলি ভাবিছিলোঁ গাইছে আজি যদি বাঘ ছাগল কি কৰিলোঁ হয় সঁচাকৈ ন ক'ত মৰিলোঁ হয় গাইছ কামকটো গোটাই শেষ কৰি দিলা হয় আৰু গাইছ পাই গ'লোঁ মন্দিৰ আৰু কেনে মজা অলপমান বহিছোঁ গাইছে ইয়াতে চিয়াৰত ভাগাত ধৰিছে আৰু মন্দিৰটো গেট এইটো ইয়াৰ পৰাই মানে ওপৰলৈ উঠবা লাগিব চেৰি দিয়া আছে ইয়াৰ পৰাই তো ওপৰলৈকে যাব লাগিব গাইছ এতিয়া আৰু আমাৰ ফৌজি ভাই বস্তু কৰি পাতিছোঁ গাইছ ইয়াক আৰু খোজকাঢ়ি এতিয়া ওপৰলৈকে আহি আছোঁ মন্দিৰটো দেখিলে গাইছ অলপ ভাল লাগিব মনটো আৰু ওপৰলৈকে আৰু যাই আছোঁ দিয়কচোন এই একদম তালৈকে যাব আছে ইমানমান আহিলোৱে গাইছ তাৰ পৰাই একেলগে আহিলোঁ আৰু ওপৰলৈকে যাই আছোঁ পূৰা ভাগাত দিছি গাইছ মন্দিৰটো দেখিলি ভাগা চাগাৰ নহয় যাব গাইছ আৰু গাইছ এইটোৱে হৈছে কেদাৰ মন্দিৰ হাজোত যিটো অৱস্থিত ওপৰত একদম আহি পালোঁ গাইছ পূৰা আৰু গাইছ এতিয়া আমি মানে সেৱাটো কৰি আহোঁ ৰ'ব ভিতৰত কৰি ল'লোঁ মানে আপোনালোকৰ কাৰণেও কৰিলোঁ ময়ো কৰিলোঁ গাইছ খালি এটা পুখুৰী তো আপোনালোকে এটা কথা কওকচোন পাহাৰৰ ওপৰত মানে কেনেকৈ পুখুৰী আহিব পাৰে তো কোনোবাই জানে যদি মোক কমেণ্ট কৰি জনাবচোন আৰু এইফালে চাওক বহুত মাছ আছে গাইছ ইফালে মাছবিলাক ওপৰত উঠি আহি আছে গাইছ চাওক গাইছ আজিৰ এই ভিডিঅ'টো ইমান আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আদি গোটেইখিনি কৰি কি কবি বাই বাই তো গাইছ যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ তো ইমানে বাই বাই ধন্যবাদ জয় অসম।